মই অংশমান গোস্বামী ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ আগৰ সময়ছোৱাত যিসকলে অনলাইন যোগে এমপ্লয়মেন্ট এক্সচেঞ্জত নাম ভৰাইছিল আপোনালোকে পুনৰবাৰ এমপ্লয়মেন্ট এক্সচেঞ্জত নাম ভৰাব লাগিব আগৰ সময়ছোৱাত আপোনালোকে যিসমূহ ডকুমেন্ট বা যিসমূহ নথি আপোনালোকে আপলোড কৰা নাছিল সেইসমূহ আপোনালোকে সবিশেষভাৱে আপলোড কৰিব লাগিব আপোনালোকে যদি গ্ৰেজুৱেট বুলি আগৰ সময়ছোৱাত উল্লেখ কৰিছিল এটা কিহৰ গ্ৰেজুৱেট আপোনালোকে আৰ্টছ নে সায়েন্স আপোনালোকৰ যিসমূহ শিক্ষাগত অৰ্হতা সেই শিক্ষাগত অৰ্হতা সবিশেষ আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জত পুনৰবাৰ নাম ভৰাব লাগিব আৰু নাম ভৰোৱাৰ পিছতে আপোনাৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ আপোনাৰ যি মোবাইল সেই মোবাইললৈ মেছেজ আহিব আৰু মেছেজত আপোনাৰ চাকৰিৰ বাম্পাৰ অফাৰ আগবঢ়োৱা হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বহুকেইটা কথা ঘোষণা কৰিছে সংবাদমেলত আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ পুনৰ চাকৰিৰ সুযোগ আগবঢ়াইছে চৰকাৰে পুনৰ আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জত নাম ভৰাব লাগিব যিসকলে আগত ভৰাইছিল এটা পুনৰ ভৰাব লাগিব প্ৰতিগৰাকী নিবনুৱাই পুনৰ কৰিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জত পঞ্জীয়ন আগতে যিসকলে অনলাইন যোগে এমপ্লয়মেন্ট এক্সচেঞ্জত নাম ভৰাইছিল পূৰ্বে অনলাইন যোগে এমপ্লয়মেন্ট এক্সচেঞ্জত নাম ভৰোৱা সকলেও পুনৰ পঞ্জীয়ন কৰিব লাগিব নতুন ঘোষণা আহিছে চৰকাৰৰ তৰফৰ পৰা আজিৰ পৰা 29 ফেব্ৰুৱাৰীলৈকে দুমাহ সময়ত আপোনালোকে প্ৰতিটো শিক্ষাগত অৰ্হতাৰ নথি সবিশেষভাৱে উল্লেখ কৰিব লাগিব আপোনাৰ অৰ্হতা অনুযায়ী চৰকাৰে আপোনাক চাকৰিৰ অফাৰ দিব আপোনাৰ মোবাইললৈ মেছেজ আহিব যে চৰকাৰৰ অমুক অমুক পদত বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ পাইছে আপুনি আবেদন কৰক মেছেজ যোগে আপোনাৰ মোবাইললৈ আহিব চৰকাৰী চাকৰিৰ খবৰ কেন্দ্ৰীয় চৰকাৰ যি naukri.com সেই naukri.com ৰ তৰফৰ পৰা আপোনালৈ পুনে পুনে আপোনাৰ মোবাইল নম্বৰত মেছেজ আহিব আজিৰ পৰা অৰ্থাৎ এই 2 জানুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈকে দুমাহ সময় এই দুমাহ সময়ৰ ভিতৰত আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জত পুনৰবাৰ নাম ভৰাওক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তৰফৰ পৰা বৃহৎ ঘোষণা আগবঢ়োৱা হৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এতিয়া অন্তিম সুযোগ আহিছে আপোনালোকে যদি কোনো এক বিষয়ৰ গ্ৰেজুৱেট কিহৰ গ্ৰেজুৱেট আপোনালোকৰ বৰ্তমান পাঠ্যক্ৰমৰ সকলো কথা আপোনাৰ যি অৰ্হতা আছে সেই অৰ্হতা আপোনালোকে কি অৰ্হতা আছে বা অৰ্হতাৰ সম্পূৰ্ণ নথিপত্ৰ আপোনালোকে এতিয়া আগবঢ়াব লাগিব আগৰ সময়ছোৱাত যদি আপোনালোকে স্নাতক বা গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট বুলি কেৱল সেই শব্দটো বা সেই যি ফৰ্ম থাকিব সেই ফৰ্মত আপোনালোকে সেই শব্দটো আপোনালোকে উল্লেখ কৰিব লাগিছিল কিন্তু বৰ্তমান সময়ত আপোনালোকে সকলো কথা তাত সন্নিবিষ্ট কৰিব লাগিব আৰু সেইমতে আপোনাৰ মোবাইলৰ সেই সংলগ্ন কৰা নম্বৰৰ জৰিয়তে আপোনালৈ মেছেজ আহিব চৰকাৰৰ তৰফৰ পৰা যেতিয়া বিজ্ঞাপন প্ৰকাশ পাব আপুনি কোনো ধৰণৰ বিজ্ঞাপন আপোনালোকে সাৰ্চ কৰিব নালাগে বিজ্ঞাপন আপোনালোকে কতো খুচৰিব নালাগে পেপাৰত আপোনালোকে চাব নালাগে আপোনালোকৰ পুনে পুনে আপোনালোকৰ মোবাইললৈ আহিব যে আপুনি যদি গ্ৰেজুৱেট মেকানিকেল ইঞ্জিনিয়াৰিঙৰ গ্ৰেজুৱেট হয় তেন্তে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ আণ্ডাৰত যিসমূহ চৰকাৰৰ তৰফৰ পৰা বিজ্ঞাপন প্ৰকাশ পাইছে তাৰ সবিশেষ আপোনাৰ মোবাইললৈ মেছেজ আহিব আপোনাৰ মোবাইললৈ মেছেজ অহাৰ লগে লগে আপুনি আবেদন কৰিব পাৰিব আৰু এই ক্ষেত্ৰত চৰকাৰে বিস্তৃতভাৱে আজিৰ দিনটোত ঘোষণা কৰিছে জয়ন্ত মল্ল বৰুৱাই আজিৰ দিনটোত কি কথা ঘোষণা কৰিছে আমি পুনে পুনে এই মুহূৰ্তত জয়ন্ত বৰুৱাৰ মন্তব্য আগবঢ়াইছো এতিয়া আমাৰ এই অনলাইন পোৰ্টেলৰ জৰিয়তে যেটো ৰেজিষ্ট্ৰেচন কৰি আছিল এই ৰেজিষ্ট্ৰেচনত আমি আজিৰে পৰা আমি আকৌ ৰেজিষ্ট্ৰেচনৰ ব্যৱস্থা এটা এই কাৰণে কৰিছো যে আমাৰ অনলাইন পোৰ্টেলত ৰেজিষ্ট্ৰেচন হৈ থকা গোটেই ব্যৱস্থাটোত কিছুমান ফিল বা স্পেসিফিক কিছুমান ফিলৰ আমাৰ তাত নাছিলে যেনেকৈ আমাৰ তাত ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট কিমান আছে কিন্তু কিমানজন কেমিকেল ইঞ্জিনিয়াৰ কিমানজন মেকানিকেল ইঞ্জিনিয়াৰ একেবাৰে স্পেসিফিক আৰু আজিকালি বহুত নতুন নতুন ফিল্ড ওলাই গ'ল যি ফিল্ডবিলাকৰ ডাটাটো আমাৰ অত্যন্ত প্ৰয়োজন সেইকাৰণে আমি এতিয়া অনলাইন পোৰ্টেলত ৰেজিষ্ট্ৰেচন কৰি থকা সকলো ৰেজিষ্ট্ৰেচন পঞ্জীয়নভুক্ত যুৱক যুৱতীক আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে আহ্বান জনাইছো যে অহা দুটা মাহ জানুৱাৰী মাহ আৰু ফেব্ৰুৱাৰী মাহ এই ৰেজিষ্ট্ৰেচন খোলা থাকিব ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখলৈকে এই ৰেজিষ্ট্ৰেচন যাতে সকলোৱে নিজে নিজে এই অনলাইন পোৰ্টেলত গৈ কৰে তেওঁলোকৰ ৰেজিষ্ট্ৰেচন আছে তাক মাত্ৰ অনলাইনত আপগ্ৰেড কৰি দিব লাগে তেওঁলোকৰ কিছুমান ডাটা আমি নতুনকৈ বিচাৰিছো আৰু তাৰ জৰিয়তে আৰু এটা কথা আপোনালোকক জনাই থওঁ যে আমি ইতিমধ্যে naukri.com ৰ দৰে এটা এজেন্সিৰ লগত বা কোম্পানীৰ লগত আমি এখন এমও কৰিছিলো যে তেখেতসকলে আমাৰ যিসকল যোগ্য ব্যক্তি তেওঁলোকৰ যোগ্যতা অনুসৰি ভাৰতবৰ্ষত ক'ত কি চাকৰি ওলাই আছে তেওঁলোকক মেছেজ যোগে মেইল যোগে টেলিফোন যোগে যাতে জনাই থাকিব পাৰে তাৰ কাৰণে আমি এটা তেখেতসকলৰ লগত এমও কৰিছিলো কিন্তু আমাৰ এই অনলাইন পোৰ্টেলত একেবাৰে স্পেসিফিক এই ধৰণৰ তথ্যবিলাক নথকা কাৰণে প্ৰপাৰ মানুহখিনিক আমি সেই ইনফৰমেশনটো দিব পৰা নাই হয়তো কৰবাত বোলে বেংগলৰতে কৰবাত কেইজনমান মেকানিকেল ইঞ্জিনিয়াৰ প্ৰয়োজন আছে কিন্তু আমি নাজানো যে আমাৰ এক্সাক্ট কোৱালিফিকেশনৰ তেনেকুৱা কোৱালিটিৰ মানুহ কিমান আছে যাক আমি খবৰটো দিব লাগে তেওঁলোকে এপ্লাই কৰিবৰ কাৰণে হয়তো গোটেই বিটেক খিনিকে আমি দিব লগা হৈছে এনেকুৱা কিছুমান অসুবিধাৰ কাৰণে এই অনলাইন
ৰেজিষ্ট্ৰেশ্যনৰ স্পেচিফিক ফিল্ডবিলাকৰ অত্যন্ত প্ৰয়োজন হৈছে আৰু ডাটা শ্বেয়াৰিং পলিচি মতেও আমি যাৰ ডাটা কাৰোবাৰ লগত শ্বেয়াৰ কৰোঁ তেওঁলোকৰ এটা কনচেণ্টৰো প্ৰয়োজন কাৰণ তেওঁলোকক আমি তেওঁলোকৰ ডাটাটো আমি দিম তেওঁলোকলৈকে তথ্য খবৰ আহিব মেইল আহিব এইখিনিৰ কাৰণে তেওঁৰ এটা কনচেণ্টৰো প্ৰয়োজন এই গোটেই কথাখিনিক আগত ৰাখি আমি আজিৰে পৰা এই অনলাইন পৰ্টেলটো লাইভ কৰি দিছোঁ অহা ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখলৈ ইয়াত সকলো আনএমপ্লয়েড ৰেজিষ্ট্ৰেশ্যন কৰা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰা সকলো মানুহে যাতে ইয়াত পুনৰ পঞ্জীয়নটো কৰে এই পুনৰ পঞ্জীয়নৰ জৰিয়তে তেওঁলোকৰ যিমানখিনি তথ্য আছে সেই তথ্যখিনি আমি সম্পূৰ্ণৰূপে দিবৰ কাৰণে অনুৰোধ কৰিছোঁ যাতে আমি তেখেতসকলৰ ভৱিষ্যতৰ সংস্থাপনৰ দিশত যথেষ্টখিনি সহায় কৰিব পাৰোঁ শিক্ষাগত অৰ্হতা সম্পন্ন কিমান যুৱক যুৱতী আছে কিমান আনএমপ্লয়েড আছে এই গোটেই তথ্যখিনি আমি সেই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ তথ্যৰ পৰা আমি গম পাওঁ বিগত সময়ত এই ৰেজিষ্ট্ৰেশ্যন আমাৰ চলি আছিল আৰু আমি এই ৰেজিষ্ট্ৰেশ্যনক অনলাইন পৰ্টেললৈকে সেৱা সেতু পৰ্টেলৰ জৰিয়তে অনলাইন কৰিছিলোঁ আৰু যোৱা কিছুদিন ধৰি আমাৰ অনলাইনতে ৰেজিষ্ট্ৰেশ্যন চলি আছিল যিটো আগতে এমপ্লয়মেণ্ট এক্সচেঞ্জবিলাকৰ অফিচত গৈ মানুহে ৰেজিষ্ট্ৰেশ্যন কৰিছিল আমি পিছলৈকে ইয়াক অনলাইন পৰ্টেললৈ আনিলোঁ আৰু অনলাইন পৰ্টেলতে আজিকালি সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে কিছুমান স্পেচিফিক কাৰণত য'ত আমাৰ অফলাইনৰ প্ৰয়োজন হয় যেনেকৈ NRC ৰিলেটেড কথা হ'ব পাৰে বা অন্যান্য দিব্যাংগজন হ'ব পাৰে এনেকুৱা কিছুমান স্পেচিফিক কাৰণত আমি অফলাইন ৰেজিষ্ট্ৰেশ্যনো এমপ্লয়মেণ্ট এক্সচেঞ্জত গৈ কৰে এনেদৰে আজিৰ দিনটোত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নিজৰ নাম পুনৰবাৰ ভৰাবৰ কাৰণে পুনৰবাৰ পঞ্জীয়ন কৰিবৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব এই মুহূৰ্তত আমি ডিজিটেল ডেস্কত জনোৱাৰ চেষ্টা কৰিছোঁ আৰু পোনে পোনে এই মুহূৰ্তত ডিজিটেল ডেস্কৰ সেই LED স্ক্ৰীনলৈ আহিছোঁ আৰু চৰকাৰৰ তৰফৰ পৰা যি ধৰণৰ কথা কোৱা হৈছে আগৰ সময়ছোৱাত যিসকলে অনলাইন যোগে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰাইছিল সেইসকলে পুনৰ ভৰাব লাগিব তেওঁলোকৰ শিক্ষাগত অৰ্হতা পুনৰবাৰ আপোনালোকে আপলোড কৰিব লাগিব আৰু তেতিয়া আপোনালোকৰ যি নম্বৰ সেই মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰত আপোনালোকলৈ মেছেজ আহিব আৰু পোনে পোনে এই মুহূৰ্তত ডিজিটেল ডেস্কলৈ আহিছোঁ আপোনালোকে কেনেদৰে আবেদন কৰিব জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত জুম কৰি দেখাব আপোনালোকে পোনে পোনে আপোনালোকৰ মোবাইল বা আপোনালোকৰ কম্পিউটাৰত গুগল ক্ৰম আপোনালোকে ক্লিক কৰিব আৰু গুগল ক্ৰম ক্লিক কৰাৰ পিছতেই আপোনালোকে ই যে চাৰ্চ বুটাম আছে সেই চাৰ্চ বুটামত আপোনালোকে সেৱা সেতু বুলি আপোনালোকে ক্লিক কৰিব আৰু সেৱা সেতুত আপোনালোকে যেতিয়া ক্লিক কৰিব তাৰপিছতে যি ইণ্টাৰফেচ খোলা যাব তাত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি মাৰিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ বিশেষ যেতিয়া সাৰ্ফেস খুলিব আৰু তাত লিখা থাকিব যে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ অৰ্থাৎ চাকৰিৰ বাবে আপোনালোকে যদি আবেদন কৰিব বিচাৰে আগৰ সময়ছোৱাত এই যি নিয়োগ বিনিময় বুলি কোৱা হয় এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰোৱাটো জৰুৰী কিন্তু আগৰ সময়ছোৱাত যিসকলে অনলাইন যোগে ইতিমধ্যে ভৰাইছে তেওঁলোকৰ যি শিক্ষাগত অৰ্হতা স্নাতক বা তেওঁলোক স্নাতকোত্তৰ বা বিভিন্ন ডিপ্ল'মা আছে সেই সকলো আপোনালোকে ভৰাই থৈছে কিন্তু এতিয়া পুনৰ ভৰাব লাগিব ৰাজ্যৰ লাখ লাখ প্ৰতিগৰাকী শিক্ষাৰ্থী প্ৰতিগৰাকী নিবনুৱাই পুনৰ ভৰাব লাগিব দুমাহ সময় চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে আজিৰ পৰা আৰম্ভ হৈছে 29 ফেব্ৰুৱাৰী অৰ্থাৎ এই দুমাহৰ ভিতৰত 60 দিনৰ ভিতৰত আপোনালোকে ভৰাব লাগিব কেনেকৈ আপোনালোকে ভৰাব এই প্ৰক্ৰিয়া বহুতে জানে কিন্তু যিসকলে নাজানে সেইসকলৰ বাবে এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ আধাৰ এপ্লাই উইথ আধাৰ অৰ্থাৎ আধাৰৰ সৈতে যিসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ সংযোগ হৈ আছিল সেইসকলে আধাৰৰ জৰিয়তে কৰিব আৰু যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকে এপ্লাই উইথআউট আধাৰ অৰ্থাৎ আধাৰ নোহোৱাকৈ কৰিব আমি প্ৰথমে এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ এপ্লাই উইথ আধাৰ আৰু ইয়াত এটা বিশেষ কথা দিয়া হৈছে চিটিজেন PFC আৰু CSC অৰ্থাৎ কমন সাৰ্ভিস চেণ্টাৰ আপোনালোকে এইটো ঘৰত কৰিব নোৱাৰে এয়া যি আপোনালোকৰ ঘৰৰ ওচৰৰ যি কমন সাৰ্ভিস চেণ্টাৰ আছে তাত আপলোড কৰিব লাগিব সেই গতিকে আপোনালোকে চিটিজেন এগৰাকী সাধাৰণ নাগৰিক হিচাপে আপোনালোকে কেনেদৰে আবেদন কৰিব ইয়াত আপোনালোকে লিখা আছে যে নাও উই আৰ আপগ্ৰেডিং টু প্ৰমাণ SOSO লগইন অৰ্থাৎ বৰ্তমান সময়ত আপগ্ৰেড কৰা হৈছে আপোনালোকে আগৰ সময়ছোৱাত যদিহে পঞ্জীয়ন কৰিছিল এমপ্লয়মেণ্ট এক্সচেঞ্জত পঞ্জীয়ন কৰিছিল এতিয়া আপোনালোকে আকৌ কৰিব লাগিব আপোনালোকে যদি এগৰাকী ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট যদি হয় আপোনালোকে কোনটো বিভাগৰ গ্ৰেজুৱেট চিভিল মেকানিক্যাল নে ইলেক্ট্ৰনিক্স যদি আপোনালোকে স্নাতক কিহৰ স্নাতক আপোনালোকে BA ডিগ্ৰী আৰ্টছৰ কলাৰ স্নাতক নে আপোনালোকৰ বিজ্ঞানৰ স্নাতক নে বাণিজ্যৰ স্নাতক বাণিজ্যৰ কোনটো বিভাগত আপুনি আগৰ সময়ছোৱাত ডিগ্ৰী গ্ৰহণ কৰিছিল আপোনালোকৰ মেজৰ সাবজেক্ট কি আছিল সেই কথাও আজিৰ এই যি নতুন যি পঞ্জীয়ন সেই নতুন পঞ্জীয়ন আপোনালোকে উল্লেখ কৰিব লাগিব আপুনি যদি ৰাজনীতি বিজ্ঞান বিভাগৰ যদি এগৰাকী স্নাতক বা এগৰাকী আপুনি ৰাজনীতি বিজ্ঞান বিভাগৰ যদি আপুনি এগৰাকী স্নাতকোত্তৰ পৰ্যায় অৰ্হতা সম্পন্ন আপুনি এগৰাকী লোক তেন্তে ৰাজনীতি বিজ্ঞান বিভাগত দেশত ক'ত চাকৰি মুকলি হৈছে সেই চাকৰি
চাকৰিৰ মেছেজ সবিশেষ আপোনাৰ ফোন নাম্বাৰ আপোনাৰ মেছেজৰ জৰিয়তে আহিব এতিয়াৰ পৰা আপোনালোকে চৰকাৰী চাকৰিৰ বাবে কোনো ৱেবছাইট ভিজিট কৰিব নালাগে আপোনালোকে কোনো ৱেবছাইটলৈ গৈ আপোনালোকে খুচৰি ফুৰিব নালাগে যে চৰকাৰী চাকৰি আহিছে নেকি মই মোৰ যি শিক্ষাগত অৰ্হতা আছে সেই শিক্ষাগত অৰ্হতা সহিতে মই কোনটো চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিম তাৰ কাৰণে আপোনালোকে কোটো ৱেবছাইট এটা ভিজিট কৰিব নালাগে আপোনালোকে পুনে আপোনালোকৰ মোবাইললৈ মেছেজ আহিব কিন্তু তাৰ বাবে আপোনালোকে এই কামটো কৰিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পুনৰ যি ৰেজিষ্ট্ৰেশ্যন সেই পুনৰ ৰেজিষ্ট্ৰেশ্যনৰ কামটো আপোনালোকে কৰিব লাগিব পুনৰ পঞ্জীয়ন কৰিব লাগিব আৰু এনেদৰে চিটিজেনত ক্লিক কৰাৰ পিছত লগ ইন ৰেজিষ্ট্ৰেশ্যন বুলি অপশ্যনত আপোনালোকে ক্লিক কৰিব লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছতে ইউজাৰ নাম যিসকলে আগৰ সময়ত তেওঁলোকৰ এটা ইউজাৰ নেম বনি আছিলে বহুতে জানে ইউজাৰ নেম যিসকলৰ আগৰ প্ৰায় তৈয়াৰ হৈ আছিল সেইসকলে ইউজাৰ নেম ইউজ কৰিব ব্যৱহাৰ কৰিব যদি আপোনালোকে ইউজাৰ নেমটো মনত নাই আপোনালোকে তেনেকৈ মোবাইল নম্বৰ যিটো নম্বৰ আপোনালোকে আগৰ সময়ছোৱাত এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰোৱাৰ সময়ত আপোনালোকৰ যিটো মোবাইল নম্বৰৰ সৈতে আপোনালোকে সংযোগ স্থাপন কৰিছিল সেই মোবাইল নম্বৰ পাছৱৰ্ড যিসকলৰ মনত নাই আপোনালোকে সেই ফৰগট পাছৱৰ্ড মাৰিলেও আপোনালোকৰ মোবাইললৈ অ'টিপি আহিব সেই অ'টিপিৰ জৰিয়তে আপোনালোকে লগ ইন কৰিব পাৰিব আৰু এই মুহূৰ্তত আমি আমাৰ ব্যক্তিগত তথ্য ইয়াত দিব বিচৰা নাই কিন্তু এই প্ৰক্ৰিয়াৰ জৰিয়তে আপোনালোকে এই যি বিশেষ ৱেবছাইট সেই বিশেষ ৱেবছাইটত আপোনালোকে আবেদন কৰিব পাৰিব ইউজাৰ নেম যদি মনত আছে ইউজাৰ নেম পাছৱৰ্ড দি দিলে যদি ইউজাৰ নেম পাছৱৰ্ড আপোনালোকৰ মনত নাই মোবাইল নম্বৰ আপোনালোকে ক্লিক কৰিব আৰু তাৰপিছত ফৰগট পাছৱৰ্ড মাৰিলে সেই মোবাইল নম্বৰৰ পৰা আপোনালোকে যদি ইয়াত মাৰে ফৰগট পাছৱৰ্ড বুলি ইয়াত লিখা আছে চাওক ইউজাৰ নেম এণ্টাৰ আইডি নাম্বাৰ এণ্ড ডেট অফ বাৰ্থ আপোনালোকৰ এইখিনি কথা যদি আপোনালোকে উল্লেখ কৰি দিয়ে তেতিয়া আপোনালোকৰ পোনে সেই মোবাইললৈ এটা অ'টিপি যাব সেই অ'টিপি সন্নিৱিষ্ট কৰি আপুনি পোনে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নতুন যি প্ৰক্ৰিয়া সেই নতুন প্ৰক্ৰিয়াত আপোনালোকে নাম ভৰ্তি কৰিব পাৰিব আৰু এয়া কৰাটো অত্যন্ত জৰুৰী ৰাজ্যৰ প্ৰতিজন নিবনুৱা এই কাম কৰিব লাগিব যদিহে আপোনালোকে আগৰ সময়ছোৱাত চৰকাৰৰ তৰফৰ পৰা বিজ্ঞাপন প্ৰকাশ পায় আপোনালোকে সেই বিজ্ঞাপনৰ বিভিন্ন এডভাৰটাইজমেণ্টকে বিচাৰি থাকিব লাগে বা আপোনালোকে নজনাতে বহু কথা সাৰি যায় চৰকাৰৰ তৰফৰ পৰা যিসমূহ উদ্যমিতা বা চৰকাৰৰ তৰফৰ পৰা যিসমূহ বৰ্তমান সময়ত বিভিন্ন ডিগ্ৰী প্ৰকাশ পাইছে বিভিন্ন ডিগ্ৰী এতিয়া নতুন বিভাগ বা নতুন পঢ়াৰ যি কৌশল বা ডিজাইনিং বা এনেধৰণৰ যিসমূহ কলা কৌশল সেই কলা কৌশলৰ নতুন এটা ডিপ্ল'মা প্ৰকাশ পাইছে আৰু ডিপ্ল'মা অনুযায়ী আপোনালোকে যাতে চাকৰি লাভ কৰিব পাৰে আপোনালোকে যি ডিপ্ল'মাই গ্ৰহণ নকৰক লাগে বা যি আপোনালোকে ডিগ্ৰী গ্ৰহণ নকৰক যাতে তাৰ অনুযায়ী আপোনালোকে যাতে চৰকাৰী চাকৰি লাভ কৰে দেশৰ বিভিন্ন প্ৰান্তত যিসমূহ চৰকাৰী চাকৰি মুকলি হয় সেই নকৰি.comত সেই চাকৰিসমূহ মুকলি হয় কিন্তু এতিয়াৰ পৰা আপোনাৰ মোবাইলত সেই তথ্য সন্নিৱিষ্ট কৰিবৰ কাৰণে মোবাইলত আপোনাৰ মেছেজ দিবৰ কাৰণে আপোনাৰ শিক্ষাগত অৰ্হতা অনুযায়ী এতিয়া চৰকাৰৰ তৰফৰ পৰা এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰ্তি কৰাৰ বাবে এক বাঞ্ছনীয় বা এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আগন্তুক 2 মাহ সময় বান্ধি দিয়া হৈছে 2 মাহ সময়ৰ ভিতৰত প্ৰতিগৰাকী ৰাজ্যৰ লাখ নিবনুৱাই এই কাম কৰক আৰু আপোনালোকে আগন্তুক সময়ত চৰকাৰৰ যিসমূহ চাকৰি সেই চাকৰি ঘৰতে বহি আপোনালোকে সকলো আপডেট লাভ কৰক আমি পুনৰবাৰ ফুল পেটৰ সহায়ত আগবঢ়াৰ চেষ্টা কৰিছোঁ এই মুহূৰ্তত আৰু আজিৰ দিনটোত ৰাজ্যৰ লাখ নিবনুৱালৈ পুনৰ চৰকাৰী চাকৰিৰ সুযোগ আগবঢ়াইছে অসম চৰকাৰৰ তৰফৰ পৰা প্ৰতিগৰাকী নিবনুৱাই পুনৰ কৰিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জত পঞ্জীয়ন যিসকলে আগতে অনলাইন কৰিছিল সেই সকলোৱে যিসকলে এতিয়ালৈকে অনলাইনত এপ্লিকেশ্যন কৰিছে সকলোৱে পুনৰবাৰ কৰিব লাগিব আৰু পূৰ্বে অনলাইন যোগে এক্সচেঞ্জত নাম ভৰোৱা সকলেও পঞ্জীয়ন কৰাটো বাধ্যতামূলক 2 মাহ সময় বান্ধি দিয়া হৈছে আজিৰ পৰা 29 ফেব্ৰুৱাৰী পৰ্যন্ত আৰু দাখিল কৰিব লাগিব আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ প্ৰতিটো নথিপত্ৰ যাৰ জৰিয়তে আপোনাৰ মোবাইলত আপোনাৰ সহিতে অৰ্হতা অনুযায়ী আপোনালৈ মেছেজ আহিব যে আপুনি এগৰাকী অমুক বিভাগৰ গ্ৰেজুৱেট বা আপুনি মেকানিকেলৰ গ্ৰেজুৱেট গতিকে আপোনাৰ মেকানিকেল ডিপাৰ্টমেণ্টত অমুকত চাকৰি মুকলি হৈছে আপুনি আবেদন কৰক আৰু মেছেজ যোগে আপোনাৰ মোবাইললৈ বিশেষ তথ্যখিনি আহিব আৰু আপোনালোকে সেই তথ্য পাবৰ কাৰণে ক'ৰবাত যদি চাকৰি মুকলি হয় চাকৰিৰ তথ্য আপোনাৰ মোবাইলতে লাভ কৰিবৰ কাৰণে আপোনালোকে এই কাম কৰিব লাগিব পুনৰ পঞ্জীয়ন কৰিব লাগিব কেনেদৰে আপোনালোকে আবেদন কৰিব সমগ্ৰ তথ্য জনোৱাৰ চেষ্টা কৰিছোঁ আৰু আজিৰ দিনটোত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি মন্তব্য কৰিছিল আমি জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য পুনৰবাৰ আগবঢ়াব বিচাৰিছোঁ তেখেতেও যথেষ্ট কথা সবিশেষভাৱে উল্লেখ কৰিছে এতিয়া আমাৰ এই অনলাইন পৰ্টেলৰ জৰিয়তে যিটো ৰেজিষ্ট্ৰেশ্যন কৰি আছিলোঁ এই ৰেজিষ্ট্ৰেশ্যনত আমি আজিৰে পৰা আমি আকৌ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা এটা এইকাৰণে কৰিছোঁ যে আমাৰ অনলাইন পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন হৈ থকা গোটেই ব্যৱস্থাটোত কিছুমান ফিল্ড বা স্পেচিফিক কিছুমান ফিল্ডৰ আমাৰ তাত নাছিলে যেনেকৈ আমাৰ তাত ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট কিমান আছে কিন্তু কিমানজন কেমিকেল ইঞ্জিনিয়াৰ কিমানজন মেকানিকেল ইঞ্জিনিয়াৰ একেবাৰে স্পেচিফিক আৰু আজিকালি বহুত নতুন ফিল্ড ওলাই গ'ল যি ফিল্ডবিলাকৰ ডাটাটো আমাৰ অত্যন্ত প্ৰয়োজন সেইকাৰণে আমি এতিয়া অনলাইন পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি থকা সকলো ৰেজিষ্ট্ৰেশ্যন পঞ্জীয়নভুক্ত যুৱক যুৱতীক আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে আহ্বান জনাইছোঁ যে অহা 2 মাহ জানুৱাৰী মাহ আৰু ফেব্ৰুৱাৰী মাহ এই ৰেজিষ্ট্ৰেশ্যন খোলা থাকিব ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখলৈকে এই ৰেজিষ্ট্ৰেশ্যন যাতে সকলোৱে নিজে এই অনলাইন পৰ্টেলত গৈ কৰে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন আছে তাক মাত্ৰ
অনলাইনত আপগ্ৰেড কৰি দিব লাগে তেওঁলোকৰ কিছুমান ডাটা আমি নতুনকৈ বিচাৰিছোঁ আৰু তাৰ জৰিয়তে আৰু এটা কথা আপোনালোকক জনাই থওঁ যে আমি ইতিমধ্যে naukri.com-ৰ দৰে এটা এজেন্সিৰ লগত বা কোম্পানীৰ লগত আমি এখন MOU কৰিছিলোঁ যে তেখেতসকলে আমাৰ যিসকল যোগ্য ব্যক্তি তেওঁলোকৰ যোগ্যতা অনুসৰি ভাৰতবৰ্ষত ক'ত কি চাকৰি ওলাই আছে তেওঁলোকক মেছেজ যোগে মেইল যোগে টেলিফোন যোগে যাতে জনাই থাকিব পাৰে তাৰ কাৰণে আমি এটা তেখেতসকলৰ লগত MOU কৰিছিলোঁ কিন্তু আমাৰ এই অনলাইন পোৰ্টেলত একেবাৰে স্পেচিফিক এই ধৰণৰ তথ্যবিলাক নথকাৰ কাৰণে প্ৰপাৰ মানুহখিনিক আমি সেই ইনফৰমেশ্যনটো দিব পৰা নাই হয়তো কৰবাত বোলে বেংগলৰতে কৰবাত কেইজনমান মেকানিকেল ইঞ্জিনিয়াৰ প্ৰয়োজন হৈছে কিন্তু আমি নাজানো যে আমাৰ এক্সেক্ট কোৱালিফিকেশ্যনৰ তেনেকুৱা কোৱালিটিৰ মানুহ কিমান আছে যাক আমি খবৰটো দিব লাগে তেওঁলোকে এপ্লাই কৰিবৰ কাৰণে হয়তো গোটেই বিটেকখিনিকে আমি দিব লগা হৈছে এনেকুৱা কিছুমান অসুবিধাৰ কাৰণে এই অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ স্পেচিফিক ফিল্ডবিলাকৰ অত্যন্ত প্ৰয়োজন হৈছে আৰু ডাটা শ্বেয়াৰিং পলিচি মতেও আমি যাৰ ডাটা কাৰোবাৰ লগত শ্বেয়াৰ কৰোঁ তেওঁলোকৰ এটা কনচেণ্টৰো প্ৰয়োজন কাৰণ তেওঁলোকক আমি তেওঁলোকৰ ডাটাটো আমি দিম তেওঁলোকলৈকে খবৰ আহিব মেইল আহিব এইখিনিৰ কাৰণে তেওঁৰ এটা কনচেণ্টৰো প্ৰয়োজন এই গোটেই কথাখিনিক আগত ৰাখি আমি আজিৰে পৰা এই অনলাইন পৰ্টেলটো লাইভ কৰি দিছোঁ অহা ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখলৈ ইয়াত সকলো আনএমপ্লয়েড ৰেজিষ্ট্ৰেশ্যন কৰা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰা সকলো মানুহে যাতে ইয়াত পুনৰ পঞ্জীয়নটো কৰে এই পুনৰ পঞ্জীয়নৰ জৰিয়তে তেওঁলোকৰ যিমানখিনি তথ্য আছে সেই তথ্যখিনি আমি সম্পূৰ্ণৰূপে দিবৰ কাৰণে অনুৰোধ কৰিছোঁ যাতে আমি তেখেতসকলৰ ভৱিষ্যতৰ সংস্থাপনৰ দিশত যথেষ্টখিনি সহায় কৰিব পাৰোঁ শিক্ষাগত অৰ্হতা সম্পন্ন কিমান যুৱক যুৱতী আছে কিমান আনএমপ্লয়েড আছে এই গোটেই তথ্যখিনি আমি সেই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ তথ্যৰ পৰা আমি গম পাওঁ বিগত সময়ত এই ৰেজিষ্ট্ৰেশ্যন আমাৰ চলি আছিল আৰু আমি এই ৰেজিষ্ট্ৰেশ্যনক অনলাইন পৰ্টেললৈকে সেৱা সেতু পৰ্টেলৰ জৰিয়তে অনলাইন কৰিছিলোঁ আৰু যোৱা কিছুদিন ধৰি আমাৰ অনলাইনতে ৰেজিষ্ট্ৰেশ্যন চলি আছিল যিটো আগতে এমপ্লয়মেণ্ট এক্সচেঞ্জবিলাকৰ অফিচত গৈ মানুহে ৰেজিষ্ট্ৰেশ্যন আৰু এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল আজিৰ দিনটোত কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা এই ক্ষেত্ৰত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যিসকল দৰ্শকে বা যিসকল নিবনুৱাই কেনেদৰে আবেদন কৰিব তেওঁলোকৰ বয়সৰ সীমা কি হ'ব লিংক কি হ'ব বহুতে বিচাৰিছে সেইসকলৰ বাবে আমি পুনৰবাৰ এই মুহূৰ্তত ডিজিটেল ডেস্কলৈ আহিছোঁ আপোনালোকে সেৱা সেতু যি বিশেষ ৱেবছাইট আছে সেৱা সেতু বুলি আপোনালোকে মাৰিব স্ক্ৰীণত এই মুহূৰ্তত জুম কৰি দেখাব এই সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম সেৱা সেতুত আপোনালোকে মই পুনৰবাৰ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ আপোনালোকে যি ইয়াত যি গুগল ক্ৰমত আপোনালোকে ক্লিক কৰিব সেৱা সেতু বুলি লিখি দিব লিখি দিয়াৰ পিছতে প্ৰথমটো যি ৱেবছাইট আছে সেই প্ৰথমটো ৱেবছাইটৰ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত আহিব যিহেতু আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জত এই মুহূৰ্তত নাম ভৰাব বিচাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জত অহাৰ পিছতে এক বিশেষ ছাৰ্ফেচ খুলিব ইয়াত লিখা আছে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ অৰ্থাৎ যিসকলে চাকৰি বিচাৰি আছে বৰ্তমান নিয়োগ বিচাৰি আছে ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ইয়াত আপোনালোকে প্ৰচিডিউৰটো এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ কি গাইডলাইন দিয়া হৈছে কিমান বয়সৰ লোকে আবেদন কৰিব পাৰিব ইয়াত লিখা আছে অল চিটিজেনছ অফ ইণ্ডিয়া এবভ দ্য এজ অফ 14 years who are permanent residents of Assam are eligible to register their names in employment exchange of their state of Assam অৰ্থাৎ 14 বছৰৰ ওপৰৰ 14 বছৰ বুলি ক'লে কি হয় নৱমমান শ্ৰেণীমান হয় নৱমমান শ্ৰেণী বা দশমমান শ্ৰেণীৰ এইসকল যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰাব পাৰিব অৰ্থাৎ মেট্ৰিক উত্তীৰ্ণ হোৱাৰ পিছতে আপোনালোকে ভৰাব পাৰিব বা যিসকল অষ্টম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে যিসকল চাকৰি আছে অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'লেও আজি বৰ্তমান সময়ত চাকৰি পায় অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ পাইছে সেই গতিকে আপোনালোকে অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'লে সেই চাকৰি আপোনালোকে লাভ কৰিব এই মুহূৰ্তত জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ অৰ্থাৎ 14 বছৰৰ ওপৰৰ যিসকল অসমৰ স্থায়ী বাসিন্দা সেইসকলে এই চাকৰিৰ বাবে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰাব পাৰিব ইয়াত দুটা বিষয়ত আপোনালোকে এটা আছে আধাৰ বেছ এটা আছে নন আধাৰ অৰ্থাৎ যিসকলৰ আধাৰ আছে যিসকলৰ বৰ্তমান আধাৰ কাৰ্ডৰ লগত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যি ৰেজিষ্ট্ৰেশ্যন পঞ্জীয়ন আগৰ সময়ছোৱাত তেওঁলোকে লিংক কৰি থৈছিলে সেইসকলৰ বাবে আধাৰ বেছ অৰ্থাৎ নন আধাৰ যিসকলৰ আধাৰ কাৰ্ড নাই বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে অসমৰ বহু লোকৰ আধাৰ কাৰ্ড বৰ্তমান সময়ত নাই বা তেওঁলোকৰ NRCৰ বিভিন্ন ৰিলেটেড ইছ্যু আছে ইয়াত লিখি দিছে দিছ ইজ অনলি এপ্লিকেবল টু দ'জ কেণ্ডিডেটছ হুজ আধাৰ ইজ ব্লক ডিউ টু NRC ৰিলেটেড ইছ্যু NRCৰ বাবে বহু ক্ষেত্ৰত আধাৰ কাৰ্ড ব্লক কৰি দিয়া হৈছিল বহুত লোকৰ আৰু সেইসকল লোকে বৰ্তমান সময়ত নন আধাৰ বেছ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ জৰিয়তে আপোনালোকে আগবাঢ়ি যাব লাগিব আৰু লগতে ইয়াত
লিখা আছে ফৰ আধাৰ বেছড ৰেজিষ্ট্ৰেশ্যন যিসকলৰ আধাৰ আছে তেওঁলোকে আপোনালোকে কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব যিসকলে নাজানে সেইসকলৰ বাবে এই মুহূৰ্তত উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ প্ৰয়াস কৰিছোঁ অল চিটিজেনছ অফ ইণ্ডিয়া এবভ 14 years who are permanent residents of Assam এই যিটো কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু লগতে যদিহে 18 বছৰ তলৰ হয় আপুনি যদি 14 বছৰৰ পৰা 18 বছৰৰ ভিতৰত হয় আপোনালোকে পেৰেণ্টছ এণ্ড লিগেল গাৰ্জেনৰ কনচেণ্ট লাগিব অৰ্থাৎ আপোনাৰ যি অভিভাৱক বা আপোনাৰ পিতৃ মাতৃৰ আপোনাৰ কনচেণ্ট বা এখন পিতৃ মাতৃৰ এখন একনলেজমেণ্ট বা পিতৃ মাতৃৰ সেই এখন তেওঁলোকে পাৰ্মিশ্যন যে আপোনাক দিছে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰাবৰ কাৰণে তাৰ ক্ষেত্ৰত এক বিশেষ আপোনালোকক ডাটা লাগিব প্ৰুফ লাগিব ইয়াত লিখা আছে এনি এপ্লিকেণ্ট বিল' এজ অফ 18 must have to submit an undertaking for parents and legal guardians অৰ্থাৎ জুম কৰিব এই মুহূৰ্তত consent regarding registration with Employment Exchange of Assam and sharing and processing of personal data thereof অৰ্থাৎ পাৰ্চনেল ডাটা শ্বেয়াৰ কৰিব যেহেতু 14 বছৰ বা 18 বছৰ হ'লে প্ৰাপ্তবয়স্ক হৈ নুঠে তাৰ গতিকে আপোনালোকে অষ্টম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছতে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰাব বিচাৰিছে অষ্টম শ্ৰেণী উত্তীৰ্ণ হৈ যদি চৰকাৰী চাকৰি লাভ কৰিব বিচাৰিছে চৰকাৰৰ পৰা আপোনালৈ মেছেজ আহিব আপোনাৰ বাবে অষ্টম শ্ৰেণী উত্তীৰ্ণ আপুনি অষ্টম শ্ৰেণী উত্তীৰ্ণ হৈছে আপোনাৰ বাবে অমুকটো পদ খালী আছে আপুনি আবেদন কৰক তাৰ বাবে আপোনালোকে আপোনালোকৰ পিতৃ মাতৃ লিগেল গাৰ্জেণ্টৰ আপোনালোকে কনচেণ্ট লৈ লিগেল গাৰ্জেণ্টৰ বিশেষ এখন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু সেই ফৰ্মখন আপলোড কৰিব লাগিব আৰু ইয়াত লিখা আছে যে পাৰ্মানেণ্ট ৰেচিডেঞ্চি হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ দ্য কেণ্ডিডেট আৰ এলিজিবল ফৰ ৰেজিষ্ট্ৰেশ্যন ইন ওৱান এমপ্লয়মেণ্ট এক্সচেঞ্জ অনলি ইন দ্য ষ্টেট where they are permanent residents within the jurisdiction of the district অৰ্থাৎ ডিষ্ট্ৰিক্টৰ তৰফৰ পৰা যিখন আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চি হয় পাৰ্মানেণ্ট ৰেচিডেঞ্চি চাৰ্টিফিকেট দৰকাৰ হ'ব পাৰে আৰু পাৰ্মানেণ্ট ৰেচিডেঞ্চি চাৰ্টিফিকেটখন আপোনালোকে সবিশেষ উল্লেখ কৰিব লাগিব আৰু লগতে ইয়াত বিশেষ কথা লিখা আছে আপোনালোকে সেই গোটেইখিনি কথা এই মুহূৰ্তত আপোনালোকে নো অবজেকশ্যন চাৰ্টিফিকেটৰ কথাও ইয়াত লিখা আছে যে এপ্লিকেণ্ট who are already employed and seeking better employment have to be registered only after the production of no objection certificate যিসকলে বৰ্তমান সময়ত তেওঁলোকে চাকৰি কৰি আছে কিন্তু আন এটা চাকৰি তেওঁলোকে বিচাৰিছে বৰ্তমান যি চাকৰিক লৈ তেওঁলোক সুখী নহয় তেওঁলোকক আন এটা চাকৰি লাগে তাৰ ক্ষেত্ৰত আপোনালোকে নো অবজেকশ্যন চাৰ্টিফিকেট লাগিব বৰ্তমান সময়ত যিসকলে চাকৰি কৰি আছে আগৰ সময়ত এতিয়া বৰ্তমান আপোনাৰ যি নিয়োগ বৰ্তমান চৰকাৰে প্ৰকাশ কৰিছে এইটোৰ পিছত কিন্তু বিজ্ঞাপন প্ৰকাশ পাইছে বৰ্তমান চাকৰি কৰি থকা সকলে অসম চৰকাৰ নতুন চাকৰিত নিযুক্তি হ'বৰ কাৰণে নো অবজেকশ্যন চাৰ্টিফিকেট দৰকাৰ হ'ব ইয়াত লিখা আছে বিভিন্ন কথা উল্লেখ কৰা হৈছে নন আধাৰৰ কাৰণেও নন আধাৰসকলে যিসকলৰ আধাৰ কাৰ্ড নাই এনআৰচিৰ সময়ত তেওঁলোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ প্ৰক্ৰিয়া সমাপন কৰাৰ সময়ত তেওঁলোকে আধাৰ কাৰ্ডৰ জৰিয়তে এই কাম কৰিব পৰা নাছিল আৰু সেইসকলৰ বাবেও নন আধাৰৰ বাবে বহু কথা উল্লেখ কৰা হৈছে আপোনালোকে এই যি বিশেষ নীতি নিৰ্দেশনা সেৱা সেতু এপৰ জৰিয়তে সকলো কথা গম পাব আৰু সেই সকলো কাম কৰাৰ পিছত এই সকলো নিৰ্দেশনা পঢ়ি ল'ব আৰু পঢ়ি লোৱাৰ পিছতেই আপোনালোকে সেৱা সেতু এপত গৈ এই এপ্লাই উইথ আধাৰ অপশ্যনত গৈ আপোনালোকে এই বিশেষ চিটিজেন আপোনালোকে যিটো এগৰাকী সাধাৰণ নাগৰিক সেই গতিকে প্ৰথমটো অপশ্যনতে গৈ লগ ইন ৰেজিষ্ট্ৰেশ্যন কৰিলেই আপোনালোকে ইউজাৰ নেম পাছৱৰ্ডৰ সৈতে কাম কৰিব পাৰিব ইউজাৰ নেম আৰু পাছৱৰ্ড যদি আপোনালোকে পাহৰে ফৰগট পাছৱৰ্ড মাৰিব পাৰিব আৰু লগতে আপোনাৰ মোবাইল নম্বৰ যিহেতু মোবাইল নম্বৰটো মনতে আছে মোবাইল নম্বৰ আৰু পাছৱৰ্ড এই মুহূৰ্তত ফৰগট পাছৱৰ্ড মাৰিলে আপোনালোকে সকলো কথা গম পাব মোবাইল নম্বৰ আপোনালোকে উল্লেখ কৰিছে কিন্তু পাছৱৰ্ড আপোনালোকৰ মনত নাই ফৰগট পাছৱৰ্ড মাৰি দিয়ক আপোনাৰ মোবাইল নম্বৰলৈ অ'টিপি আহিব অ'টিপিৰ জৰিয়তে আপোনালোকে লগ ইন কৰিব পাৰিব আৰু এনেদৰে এতিয়া চৰকাৰৰ তৰফৰ পৰা পুনৰ পঞ্জীয়নৰ ব্যৱস্থা ইতিমধ্যে সেই বিশেষ ৱেবছাইটটো খুলি দিয়া হৈছে আৰু ইয়াত লিখি দিছে ডিয়াৰ ইউজাৰ্ছ if you are facing any issues in login please clear your browser catch and try again অৰ্থাৎ আপুনি যদি বহুত ব্ৰাউজাৰ খুলি থৈছে সেই ব্ৰাউজাৰসমূহলৈকে কাটি ল'ব এটা আমি যেনেকৈ দেখালোঁ ডাইৰেক্ট আপোনালোকে সেৱা সেইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত আহি এনেদৰে আপোনালোকৰ নামসমূহ পঞ্জীয়ন কৰক তাৰ জৰিয়তে আগন্তুক সময়ত চৰকাৰৰ সকলো বিজ্ঞাপন আপোনাৰ মোবাইলতে লাভ কৰক আপোনাৰ মোবাইললৈ মেছেজ আহিব মেছেজৰ জৰিয়তে আপোনালোকে সকলো কাম কৰিব পাৰিব